हेलो एभ्रिवान मैं जुबिया मोर एक कणमानी यूट्यूब चेनेल जुबिस ब्लगर अन्य एटी भिडिओ आपलोक सकलोके स्वागतम जनाइছোঁ। আজি মানে মই গৈ আছোঁ বাইকখন ৱাশ্বিং কৰিবলৈ গৈ আছোঁ। তাৰপিছত আমি একদম ফুৰিবলৈ যাওঁ। বাইকখন গ্ৰাফিক্স লগাম বুলি ভাবিছোঁ। যদিহে দোকান খোলা থাকে তেতিয়া লগাম, যদি খোলা নাথাকে তেতিয়া নলগাওঁ। আজি দেওবাৰ যিহেতু খোলা নাথাকিবও পাৰে। বলক গৈ থাকোঁ এতিয়া। আজি মানে মই অকলে যোৱা নাই, লগত মোৰ এটা দুষ্টি এটা গৈছে, মানে দেখিছে। তো এতিয়া আমি আহি বৰবুৱা পাবলৈ দেখিছে। বৰবুৱা আজি মানে দেওবাৰে বজাৰ বহে, মানে বৰবুৱা দেখিছে মানুহ ভিৰ লাগিছে। ইয়াতে মানে বৰবুৱাতে মানে ৱাশ্বিং কৰিম বাইকখন, তাৰপিছত আমি ফুৰিবলৈ যাম। আপোনালোকে ব্লগটো চাই থাকক, ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি আহি পাই গ'লোহি কাৰ ৱাশ্বিং চেণ্টাৰ দেখিছে। এইফালে মোৰ বাইকখন ৱাশ্বিং কৰি আছে, পুৰা দেখিছে ধুই আছে। তাৰপিছত আমি ফুৰিব যাম এই বাইকখন ৱাশ্বিং কৰাৰ পাছত। বাইকখন ৱাশ্বিং কৰি শেষ হোৱাৰ পাছত তাৰপিছত আমি বৰবুৱাত বিচাৰিব লাগিব বাইকৰ গ্ৰাফিক্সৰ দোকান। ইয়াত যদি নাপাওঁ ডিব্ৰুগড় যাম, যদিহে ডিব্ৰুগড় নাপাওঁ তেতিয়া নাই আৰু, আজি নকওঁ আৰু। তাৰপিছত আমি ফুৰিবলৈ যাম। আপোনালোকে ব্লগটো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে, আৰু মই আপোনালোকক ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাই, বহুত দিনৰ মূৰত দিছোঁ। এনেকৈ লাহে লাহে দি যাম আৰু ভিডিঅ' ব্লগবিলাক চাই থাকিব মই। তো বাইকখন চেম্পু টেম্পু মাৰি পূৰা ৰেডি হৈ গ'ল। এতিয়া লাষ্ট ধুই আছে। এইটো হোৱাৰ পাছত কমপ্লিট হ'লে মানে আমি কিবা এটা খাই মেলি যাম আৰু ফুৰিবলৈ। আপোনালোকে ব্লগটো চাই থাকক। তো ফাইনেলি বাইকখন ৱাশ্বিং কৰি হৈ গ'ল, দেখিছে এয়া বাইকখন পূৰা মচি আছে ৱাশ্বিং কৰি হোৱাৰ পাছত। এতিয়া কিবা এটা খাই লওঁগৈ, আপোনালোকে চাই থাকক ব্লগটো। ভোক লাগিছে বহুত, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তো আজি চুলিটো মামাই এনেকৈ টাকলাকৈ কাটি দিলে, কেনেকুৱা লাগিছে ক'ব। মই এনেকৈ কাটিব পোৱা নাছিলোঁ, মামাই এনেকৈ টাকলাকৈ কাটি দিলে। দেখিব বেয়া লাগিছে, মই গম পাইছোঁ। মই এনেকৈ নাকাটো, বেলেগ এটা ষ্টাইলত কাটিব গ'লোঁ, মামাই কাটোতে এনেকৈ টাকলা কৰি দিলে মোক। তো লগতে ম'ম' খুৱাম বুলি ক'লে দেখিছে। এইবোৰ ম'ম' অৰ্ডাৰ দিলে, আহিলে এতিয়া এইবোৰ খাম আৰু তাৰপিছত আমি আকৌ ৰুমলৈ যাম। ৰুমলৈ গৈ পিনে আকৌ মই বেলেগ এটা লগৰ লগত আমি ফুৰিবলৈ যাওঁ। আপোনালোকে ব্লগটো চাই থাকক। গতিকে আমাৰ চিধাতে খাই আছে। ফাইনেলি হৈ গ'ল ৱাশ্বিং কৰি। এতিয়া আমি ৰুমলৈ যাওঁ, বাইকত তেল ভৰাম 200 টকা। তাৰপিছত আকৌ ডিব্ৰুগড় টাউন যাব লাগিব লগত। এতিয়া চলা তো গাইছ, এইখিনিতে আপোনালোকক মই কথা এটা কওঁ। মই মানে ব্লগ ফেচবুকতো আপলোড দিম বুলি ভাবিছোঁ। এইটো মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, দেখিছে। এতিয়া গৈ থাকোঁ ৰুমলৈ, তাৰপিছত অলপ দেৰি পিছত আকৌ ডিব্ৰুগড় টাউন যাব লাগিব, মানে গ্ৰাফিক্সৰ দোকান বিচাৰি যাব লাগিব ডিব্ৰুগড় টাউন। ডিব্ৰুগড় টাউনত খবৰ কৰি পিনে আছে নে নাই দোকানবিলাক খোলা। তাৰপিছত আমি বগীবিল যাম ফুৰিবলৈ, বগীবিল কলিয়াই থান ফুৰিবলৈ যাম। আপোনালোকে ব্লগটো সম্পূৰ্ণ চাই থাকক, চব দেখুৱাম আপোনালোকক। আজি যিহেতু ছানডে ন, পূৰা ঘূৰি ফুৰিছোঁ য'তে ত'তে। তো এইফালে আমি পেট্ৰল ভৰাইছোঁ 200 টকা। তাৰপিছত পেট্ৰল ভৰাই মেলি আমি যাম। আপোনালোকে চাই থাকক ব্লগটো, দেখিছে মানুহ পূৰা ভিৰ লাগিছে পেট্ৰল পাম্পত। আজি মানে ব্লগটো বৰ স্পেচিয়েল ব্লগ নহয়, মানে ক'তো ফুৰিব যোৱা নহয়, মানে আজি ছানডে দিনটো বন্ধ আছিলে ন। কি কৰিলোঁ আপোনালোকক সেইটো দেখাম, মানে বন্ধৰ দিনত। আপোনালোকে ব্লগটো চাই থাকক, সম্পূৰ্ণ গম পাবই ব্লগটো চালে মানে। তো মই লগৰটোক থৈ আহি এতিয়া আকৌ বেলেগ লগৰ এটাৰ লগত মই এতিয়া ডিব্ৰুগড় টাউন গৈ আছোঁ। এইটো দেখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰ পাইছোঁহি। মানে তাত বৰবুৱাত মানে নাপালোঁ, মানে গ্ৰাফিক্সৰ দোকান। এতিয়া ডিব্ৰুগড়ত বিচাৰিম, যদি ডিব্ৰুগড়ত নাপাওঁ তেতিয়া আমি চিধা ফুৰিবলৈ যামগৈ, আমি বগীবিল কলিয়াই থান। আপোনালোকে চাই থাকক ব্লগটো। ইয়াত দেখিছে পূৰা আজাৰ ফুলি আছে ৰাস্তাত, বগেনভিলা গ'ল, পূৰা আজাৰ ফুলিছে এতিয়া। বাইকখন গ্ৰাফিক্স লগাব গৈছোঁ, মানে মোৰ ইউটিউবৰ লগতো লগাব গৈছোঁ। ইউটিউবৰ ল'ব আৰু ইনষ্টাগ্ৰামৰ ল'ব, লগতে ফেচবুকৰ। বৰবুৱাত নাপালোঁ, এতিয়া ডিব্ৰুগড় টাউন গৈ আছোঁ। তো এতিয়া আমি আহি থানা চাৰিআলি পালোহি, দেখিছে এইটো থানা চাৰিআলি। তাতে আমি দোকানবিলাক বিচাৰিছোঁ, মানে বিচাৰি পোৱা নাই। মানে আজি মানে দেওবাৰ ন, প্ৰায় দোকানবিলাক বন্ধ আছে। মানে ইঠাই ধৰিছোঁ নাই বুলি কৈছে, দোকানবিলাক খোলা মানে। তেতিয়াহ'লে মই পূৰা ফুলখিনি টকলা কৰি দিলোঁ। কেনেকুৱা লাগিছে ক'ব, দেখিব বেয়া লাগিছে বাৰু। আহি এতিয়া পাৰ পাই গ'লোঁ। গ্ৰাফিক্সৰ দোকান নাপালোঁ, বিচাৰিলোঁ বহুত। আজি দেওবাৰ ন, বন্ধ আছে দোকানবিলাক প্ৰায়। বাৰিষা ব্ৰহ্মপুত্ৰখনৰ অলপ ভিউটো চিনেমেটিক শ্বট চাই লওক।
তো আমি এতিয়া কলিয়াই থান গৈ আছোঁ। গ্ৰাফিক্সৰ দোকান মানে নাপালোঁ, আজি দেওবাৰ ন, বন্ধ আছে দোকানবিলাক প্ৰায়। তাত মানে ব্ৰহ্মপুত্ৰ পাৰত অলপ দেৰি ৰখিলোঁ, এতিয়া আমি চিধা কলিয়াই থান গৈ আছোঁ। ব্লগটো চাই থাকক, বেছি দীঘল নহয় ব্লগটো, 10 মিনিটমান হ'ব। আহি আমি এখন মানে অলপ দেৰি ৰখিছোঁ মানে চাহডোখৰত। গৰম উঠিছে বহুত, কেইডাল টিকলা ৰ'দ দিছে ভিজি গৈছে, ক'লা হৈ দিলোঁ চাহ। এনেও ক'লাই বাৰু, মই আৰু ক'লা হৈ গৈছোঁ। দেখিছে নদীখন একদম ওচৰতে আছে একেবাৰে। মাজে মাজে গৈ আছোঁ গাইছ। এইফালে বহুত আছে। আমি এতিয়া পাই গ'লো কলিয়াই থান। তো এখন হৈছে কলিয়াই থানৰ গেটখন দেখিছোঁ। আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। আজি মানুহ বৰ বিশেষ বেছিকৈ নাই। মছলাম নাই। পুৰা ৰ'দ মানে একদম ঘামি জামি অৱস্থা নাই। সেইটোৱে আৰু থান, কলিয়াই থান। বগীবিল কলিয়াই থান দেখিছে, এখনে আৰু এনেই আহিলোঁ। আজি দেওবাৰ যিহেতু বন্ধ আছিলে, আমাৰ কোম্পানী ফুৰিব আহিলোঁ। তো তাৰ পৰা আহি গধূলি হৈ গ'ল যিহেতু আমি জয়জিতৰ লগত বিশাল আহিলোঁ। বিশাল মাৰ্কেট ইয়াতে দেখিছোঁ 799 মাল জোতা 399 আছে। জোতা নালাগে, 399 নেকি? জোতা নালাগে নহয়, মজা লখোচোন মজা। এই কালাৰটো এযোৰ আছে দেই, বিশালৰ পৰা লৈছিলে কি এনেকৈ লাইন পাতি নাইট ভিউ দেখাই দিছোঁ ডিব্ৰুগড় টাউনখন অলপ, আৰু ব্লগটো এণ্ড কৰোঁ আৰু।
গাইছ আজিলৈ ইমানেই আৰু বাই বাই এটা ব্লগটো যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিবা এটা খাই লওঁ মানে খানা মই গৈ থাকোঁ এখন বাইকখন লাগিছে